হেল্ল' ৱেলকাম টু মাই নিউ মিনি ব্লগ। আজি দেওবাৰ আছিলে, তাতে আকৌ এটা নিমন্ত্ৰণো আছিলে, মানে অন্নপ্ৰসন্নৰ এটা ৰিচিপশ্যন পাৰ্টি দিছিলে। তালৈকে বুলি আহিলোঁ। আমাৰ ৰুমৰ ওচৰতে একেবাৰে এখন ৰিজৰ্টত দিছিলে। আহিয়ে অকণমান সময় কথা বতৰা পাতিলোঁ, যিহেতু নতুন চিনাকি ধেৰ কিবা কিবি কথা বতৰা ওলায়। এয়া অকণমানি ল'ৰাটো শুয়ে থাকিলে, যিহেতু ভাগৰো লাগে এইখিনি সময়ত। তাৰপিছতে এয়া নিধি মই দুইজনীয়ে চাট খালোঁ, অকণমান ফুচকা খালোঁ, দুই এটা আৰু অকণমান ট্ৰাই কৰিলোঁ। এয়া ঘিউত বনোৱা একদম জেলপি আমাৰ নিধিয়ে খুব বেছি ভাল পাইছে। তাৰপিছতে কফি খালোঁ, তাৰপিছতে আৰু মেইন কোৰ্চ খালোঁ। ধেৰ কিবা কিবি আইটেম আছিলে, যিখিনি পাৰোঁ খালোঁ আৰু খাই বৈ অকণমান সময় আমি দুইজনী বহিলোঁ। তাৰপিছতে নিধিয়ে আকৌ খুব মনোযোগেৰে চাই আছে, এজন লোকেল আৰ্টিষ্টে গান গাই আছিলে। তাৰপিছতে এয়া ল'ৰাটোক আকৌ একেবাৰে যাবৰ সময়ত মাত লগাই আহিছোঁ, সি উঠিলে। তাৰপিছতে এয়া নিধিও একদম নাচি বাগি তৎ পোৱা নাই, এটা গান বাজিও আছিলে। তাৰপিছতে আমি গুচি আহিলোঁ আৰু আজিলৈ ভিডিঅ'টো শেষ কৰিছোঁ। বাই।